হে গাইজ গুড মৰ্ণিং। কি খবৰ সকলো? আশা কৰোঁ সকলো ভালেই আছে। আজি ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ। মই য'ত থাকোঁ আণ্টিহঁতৰ আজি লৈছে JCB লৈছে আৰু এতিয়া আহি পাইছেহি। ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ আৰু এয়া খুৰীয়ে পূজা কৰি আছে। এইজনী মোৰ ৰুমমেট কালি আহিলে, এতিয়া 8টা-9টালৈকে শুই আছে। ইয়াত শুবলৈ আহিছে বোলে, পঢ়া শুনা ধান নাই। কালি দিনটো মোবাইল চালে, ৰাতি মোবাইল, এতিয়া পূৰা শুইছে। মুখখন দেখা। মই যাবলৈ ওলাইছোঁ দেওপানী মন্দিৰ খুৰাহঁতৰ লগত। তো যাওঁ, ভিডিঅ'টো কৰিম আৰু দেখাম ক'ত আছে দেওপানী মন্দিৰ দেখাই আছোঁ। এইখন হৈছে ধনশিৰি নদীৰ দলং। দেওপানী মন্দিৰ গৈ থাকিলে পায় এইখন। আৰু এতিয়া আমি আহি পাইছোঁহি নামবৰ ৰিজাৰ্ভখন, য'ত গৰম পানী আছে। এইখন গৰম পানীৰ ৰিজাৰ্ভ হয়। আমি এতিয়া গৈ আছোঁ দেওপানী মন্দিৰ। আমি পালোহি আইতা ঘৰ, আৰু আইতাহঁতো যাব আমাৰ লগতে। আৰু এয়া দেওপানী মন্দিৰ পালোহি। ইমান মানুহ নাই মানে এইবাৰ, ভাদ মাহত বেছি মানুহ হয়। আমি এতিয়া চ'তত গৈছোঁ ন, যিহেতু এতিয়া মানুহ কম হৈ আছে। মানুহ আছে, নথকা নহয়, বহুত কম মানুহ। सारी दुनिया की नेमत मुझको मिल गई है, मैंने मांगी जो मन्नत मुझको मिल गई है। ओ सारी दुनिया की नेमत मुझको मिल गई है। ইয়াতে মানুহবোৰে ফিতা বান্ধে আৰু মন্দিৰটো এইখিনিতে আছে। এইফালে চাকি জ্বলাব যায় আৰু ফিতা বান্ধে। এই পুখুৰীটোত বহুত কাছ থাকে, কিন্তু আজি নোলালে। যিহেতু আমি JCBখন তাত পূজা কৰিব নিছিলোঁ, চ' এতিয়া এয়া পূজা কৰিব আৰু পণ্ডিতে পূজা কৰি আছে। আমি এতিয়া আহি আছোঁ ঘৰ নামবৰ ৰিজাৰ্ভেদি, য'ত গৰম পানী আছে। এডোখৰ গৰম পানী হয়। ইমান জংঘল, কিমান হাবি মাজৰেদি যাব লগা হয়। মন্দিৰৰ পৰা আহিলোঁ, আহি মেলি বৰ্তা ঘৰ আহিলোঁ। এতিয়া যাম বিহু ৰিহাৰ্চেল চাবলৈ।